ৰাহুল শুই উঠিছহে নি তই এই হলক মই তই পিছে পুৱাই পুৱাই ক'ত ওলাই যাৱ এনে তিনিআলি ফালে ময়ো যাম লগতে মই ওলাই যাম লগতে অ'কে মই না ৰৈছোঁ দুপৰলৈকে হৈ থকা তহঁত পুৱাই পুৱাই ক'লৈ যাওঁ এনেই অলপ তিনিআলি ফালে ওলাই যাওঁ ফুৰা দিওঁ সোনকালে উভতি দিবি ধান বনাবলৈ যাবলৈ আছে হেই মই এইবোৰ কৰিব নোৱাৰো দেই ওলাই আহিছোৱে গৈ আকাশ গৈ অকল ঘূৰি ফুৰ ধুৱা মাৰি ঐ ৰিয়া হ'লনে তোৰ আক কৈছো ৰ দাদা মই টিউচনৰ পৰা আহোগে যা কিন্তু ভালকে যাবি ঐ যাওঁ ব'ল ঐ ৰাহুল কি ভাবি আছ ঐ আহা কোনজনী হেই উখজনী কিবা এটা ভাল লাগিছে দে বা ল'ৰা প্ৰেমত পৰিছ হয় বৈ এইজন হৈছে ৰহন অঞ্চলৰ লোকেল ডন বিজয় বৰা সেইকেইদিনে চাহ কাম বনাই ধুদুৱা মাৰি বহি থাকে তোৰনো তাতে কি হৈছে সিহঁতে যি কৰে কৰি থাক আই ঐ দেহিজনী কোৱা দেখি বেয়াই লাগিল নেকি মোৰনো কিয় বেয়া লাগিব মই কিবা কথা কাৰণেহে কৈছো গম পাইছো দে তোৰ মনত ৰাহুলৰ বাবে মৰম উপজিছে ঐ ৰাহুল কি হ'ল আজিও চোন এনেকৈয়ে গ'ল মনৰ কথাবোৰ কম কম বুলি থাকিয়ে গৈছে পাই বুজিছ দোস্তি কেতিয়া যে ক'ব পাৰিম মনৰ কথাবোৰ তাইক সেইদিনাৰ পৰাই ৰাহুল আৰু ৰিয়াৰ মাজত বন্ধুত্ব গঢ়ি উঠিল লাহে লাহে সেই বন্ধুত্ব সিহঁতৰ মাজত প্ৰেমৰ ৰূপ ল'লে
বিজয়দা ও বিজয়দা অঁ ক আপোনাৰ ভণ্টিক যে বিজয়দা এই নদী পাৰত ল'ৰা এটাৰ লগত দেখি আহিছোঁ আজি মই বিজয়দা খবৰ এটা লৈ আহোগৈ নি তাৰ বহুত দিনেই হ'ল কাকো মৰা নাই খজুৱাই আছে হাতখন ৰ তই যা তাক মাতি আন বিজয়দা তই নি ৰাহুল অঁ মই হয় মোৰ ভণ্টিৰ লগত এইবিলাক কিমান দিনৰ পৰা চলি আছে দাদা মানে শুন জীৱনত প্ৰেম সকলোৰে হয় কিছুমান প্ৰেমত সফল হয় আৰু কিছুমানৰ হাড়মূৰ ভাঙে এই বিজয় বৰাৰ ভণ্টিক চকু দিছ এবাৰলৈ মুখেৰে বুজাইছোঁ নেক্সট টাইম যদি ৰিয়াৰ আশে পাশে দেখোঁ গম পালিয়েই নহয় যা এতিয়া সেইদিন ধৰি ৰাহুল ৰিয়াৰ পৰা আঁতৰি থাকিব লাগে ৰাহুলে মোক আজিকালি কিয় পাত্তা নিদিয়ে সিটো আজিকালি মোক গুৰুত্বই নিদিয়া হ'ল তাইলৈ ফোনটো কৰিলেতো নালাগেই আকাশলৈকে ফোন এটা কৰি চাওঁ হেল্ল' আকাশ কি কৰিছা অ' ৰাহুল ক'ত আছে জানা নেকি তুমি আজিকালি সি মোৰ ফোনে নধৰা হ'ল মোক কিয় গুৰুত্ব নিদিয়া হৈছে জানো তুমি কিবা জানা নি তাৰ কথা কি দাদাই তাক ঘৰত মাতি আনি গালি দিছে মইচোন গমেই নাপাওঁ একো সেইকাৰণে সি মোক আজিকালি গুৰুত্ব নিদিয়া হৈছে ৰবা মই তাক লগ কৰি চাওঁ অ ৰাহুল ৰবাচোন কথা এটা আছে ৰবাচোন ৰাহুল আকাশে মোক সকলো কথা ক'লে আৰু মই তোমাক বহুত ভাল পাওঁ মই তোমাৰ অবিহনে জীয়াই থাকিব নোৱাৰো চোৱা ৰিয়া মই হ'লো দুখীয়া ঘৰৰ সহজ সৰল ল'ৰা দেউতা আৰু মোৰ বাহিৰে কোনো নাই বেয়া নাপাবা ঠিক আছে যদি এয়াই তোমাৰ সেই সিদ্ধান্ত তেনেহ'লে মই এতিয়া এই নদীত ঐ ভণ্টি দাদা দাদা শুনা না ঐ ৰিতু ভণ্টিক লৈ যা
হেল্ল' ভাগ্যদীপ কোৱা কি মা মই ৰিয়াহঁতৰ ঘৰলৈ যাওঁ ৰিয়া